এইটো আৰু এটা আছে ক'বলৈ মানে বেলেগ কথা নাই কোনো বিচৰা নাছিলে হৈ গ'ল এনেকুৱা বস্তু নহওক সেইটোৱে বিচাৰোঁ মৃত্যু থাকিব লাগিব কোনো কথা নাই নিবিচাৰোঁ এতিয়া কাৰ আন্দোলনটো আমাৰ আছে এতিয়াও আছে গাত এতিয়াও আছে তেজত আছে খালি এতিয়া কৰোণা চলি আছে এতিয়া পৰিস্থিতি অলপ বেলেগ আমাৰ আন্দোলন এতিয়াও আছে তীব্ৰগতি আছে ধৰণে আছে আমি যিখিনি বিচাৰিছিলোঁ আমাৰ যিখিনি হ'বলগীয়া আছিলে আমাৰ যিখিনি যুক্তি আছিলে সেইখিনি একেই থাকিব সদায় আৰু যি চৰকাৰে নহওক যি চৰকাৰে নাথাকক আমি কাৰ বিৰোধিতা সদায় মহামাৰীৰ কাৰণে কিছু পৰিমাণে আমি কৰিব নোৱাৰোঁ ইয়াৰ পাছত এতিয়া অনাগত দিনবোৰ এই আন্দোলন আমি বেলেগ ধৰণে কৰিম এতিয়া আন্দোলন নাই আৰু স্থিতি সলনি নকৰোঁ সকলোৱে জানে যে মই দুটা কথা নকওঁ মই এটা কথা কওঁ এতিয়া যিটো কথা কৈছোঁ এতিয়া সেইটো কথা কওঁ যে আমি কামেই নাপাওঁ এতিয়া চৰকাৰে আচলতে বেলেগ ধৰণে চিন্তা কৰিব লাগে এতিয়া মই আকৌ শুনিছোঁ যে জানুৱাৰীত ছাত্ৰ সংগঠন আছে একেলগে থাকে আৰু ছাত্ৰ সংগঠনেই হৈছে আটাইতকৈ ডাঙৰ এটা জাতিৰ এটা এখন ৰাষ্ট্ৰৰ দেশৰ আমি একেলগে আছোঁ সেইবোৰৰ কথা সেইবিলাক মিছা আছিলে যে চবকে মই চিনি নাপাওঁ মোৰ লগত ঢেৰ মানুহ পৰে কাক কাক চিনি পাওঁ মই সঁচা অৰ্থত ওলাই আছোঁ তেনেকৈ আছোঁ আৰু তাৰপিছত মোৰ বেমাৰ হ'ল মই হস্পিটেলত গুচি গ'লোঁ দুদিনমান ঘূৰি আহি মই দেখিছোঁ গোটেই পৰিস্থিতিটো বেলেগ হৈ গ'ল তেনেকৈ ভবা নাছিলোঁ মানে মই জনা নাছিলোঁ কথাটো এতিয়া আমি যিখিনি আছোঁ সঁচা অৰ্থত আছোঁ আমি লাগি আছোঁ আমি লাগি এতিয়া আছোঁ মই এইটোও ভাল পাতি আছোঁ খালি কৰোণাৰ কাৰণে আমি হুলস্থুল কৰা নাই সেইটো কৰিব নোৱাৰোঁ সেইটো লিগেলি মই নোৱাৰোঁ এথিকেলি নোৱাৰোঁ সেইটো নকৰোঁ সেইকাৰণে কিন্তু এতিয়া আমি প্ৰতিবাদ কৰিবলৈ আমাৰ বহুত চ'ৰ্চ আছে ছ'চিয়েল মিডিয়া আছে ছ'চিয়েল মিডিয়াত দেখোন আলটু ফাল্টু এনে গান গাই থাকে নাচি থাকে প্ৰতিবাদ সাব্যস্ত কৰক ইলেকশ্যনো আহি আছে যদি কা ইমপ্লিমেণ্ট কৰে আমি আকৌ হুলস্থুল কৰিম কিন্তু যি চৰকাৰ নহওক ডাইৰেক্টলি মোদী চৰকাৰক কওঁ যে কা ইয়াত পাতে এতিয়া মই এটা কথা কওঁ ইলেকশ্যন আহি আছে এতিয়া পলিটিকেলি গোটেই বহুত বস্তু বিভ্ৰান্তিকৰ এটা পৰিৱেশ সৃষ্টি কৰিব চবটো চবে চেষ্টা কৰিব এইটো পৰা যাতে আঁতৰি থাকে আৰু কা বস্তুটো ব্ৰেইনৰ পৰা যাতে বিচাৰি দিব ইলেকশ্যন আহিব যাব 5 বছৰ হ'ব গাঁও কথা নহয় পলিটিকেল পাৰ্টি লিডাৰ্ছ মই ইমান বিশ্বাস নকৰোঁ এতিয়া পোৱা নাই আজিলৈকে সদায় বেলেগ বেলেগ কথা কয় বেলেগ বেলেগ কাম কৰে কিন্তু আমাৰ মানুহখিনি মনত বিশ্বাসটো লাগিব এই আস্থাটো লাগিব আমি কি কাৰণে যুদ্ধ কৰিছোঁ বুজ পাব লাগিব কিছুমান কৈছে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস কৰিছে আমি যোৱা নাই এতিয়াও আছোঁ মৃত্যুৰ পৰা কিয় প্ৰমাণ আছে সেইটো ভুল সেইটো কাৰ ভুল চৰকাৰৰ ভুল আৰক্ষী ভুল ক'ৰবাত হয়তো ভুল আছিলে ক'ৰবাত তাৰ কাৰণে পৰিচালনা কৰিলে তাৰ কাৰণে মৃত্যুবৰণ কৰিলে আৰু তেওঁলোকক আমি ঘূৰাই নাপাম এইটো সঁচা কথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমাৰ সদায় থাকিব আৰু সদায় তেওঁলোকক স্মৰণ কৰিম আৰু কা আন্দোলনৰ যিটো বস্তু আমি আৰম্ভ কৰিছিলোঁ আমি এতিয়াও এৰি দিয়া নাই সেইটো বস্তু এতিয়াও আছে কা আহিল কৰোণা আহিল
মই গৈ হস্পিটেলত সোমালোঁ 4-5 মাহ নাই আকৌ ঘূৰি আহিলোঁ এতিয়া সুস্থ হৈ কাম কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু কাৰ আমি যিটো ইমপ্লিমেণ্টেশ্যন আমি কেতিয়াও নামানো প্ৰথম কথা দ্বিতীয় কথা আমি নামানো আৰু তৃতীয় কথা আমি কেতিয়াও নামানো গতিকে আমি আমাৰ স্থিতিত সবল আছোঁ বাকী চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ লগত কথা পাতে আৰু যাতে ফটককৈ ইমপ্লিমেণ্ট নকৰে মই যদি শুনিছোঁ জানুৱাৰী মাহত বহুজনে ভালকৈ জানিব জানুৱাৰীত ইমপ্লিমেণ্ট কৰাৰ কথা আছে বুলি মই শুনিছোঁ তেতিয়া আকৌ কিন্তু হুলস্থুল কৰিম আমি এৰি নিদিওঁ। থ্যাংক ইউ ভেৰি মাছ। জয় অসম।